হেল্ল' ফ্ৰেণ্ডছ, মই দীপজ্যোতি। আজি এটা বিশেষ বিষয়ৰ ওপৰত আমি আলোচনা কৰিম আৰু বিষয়টো হৈছে কেব। আৰু আজি আমাৰ লগত উপস্থিত আছে অংকুৰ নাথ। নমস্কাৰ, মোৰ নাম অংকুৰ নাথ। মই কেবৰ সম্পৰ্কে মোৰ মতামত মই আপোনালোকক জনাব বিচাৰিছোঁ। চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2019 ভাৰত চৰকাৰে মানে এই বিষয়টো আগতেও গৃহীত কৰিব বিচাৰিছিল, কিন্তু পঞ্চায়ত ইলেকশ্যনৰ আগে এই বিষয়টো আকৌ এৰাই চলি পেলাই এতিয়া পঞ্চায়ত ইলেকশ্যন যোৱাৰ পিছত আকৌ তেওঁলোকে নতুনকৈ এই বিষয়টো উত্থাপন কৰিছে। চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল কি? চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ কথা কোৱাৰ লগে লগে আমি অসম একৰ্ডৰ কথা ক'ব লাগিব। অসম একৰ্ড হৈছিল 1985ৰ 15 আগষ্টত। অসম একৰ্ডৰ কথাটো কি আছিল যে বাংলাদেশৰ যিটো গৃহযুদ্ধ হৈছিল, যে যিটো বাংলাদেশ চিভিল ৱাৰৰ সময়ত যিবিলাক মানে সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ হৈ পেলাই যিবিলাক মানুহ ভাৰতবৰ্ষলৈ আহিছিল, যে 1966ৰ 1 জানুৱাৰীৰ পৰা 1971ৰ 25 মাৰ্চলৈকে যিসকল বিদেশী ভাৰতবৰ্ষলৈ আহিছিল, জীৱন, নিৰাপত্তা, জীৱিকাৰ সন্ধানত যিসকল ভাৰতবৰ্ষলৈ আহিছিল তেওঁলোকক ভাৰতবৰ্ষৰ নাগৰিক হিচাপে মান্যতা দিয়া হৈছিল। অসম একৰ্ডখন সেইটোৱে আছিল। অসম একৰ্ডৰ এটা ফালৰ পৰা তেওঁলোকৰ মান্যতা এটা কাৰণেই আছে যে তেওঁলোক একচুৱেলি এইটো সময়ত গৃহযুদ্ধৰ জৰ্জৰিত কিছুমান নাগৰিক আছিল, গৃহযুদ্ধ বা তেওঁলোকৰ সাম্প্ৰদায়িক সংঘৰ্ষ। আৰু আপোনালোকে জানে যে বাংলাদেশৰ স্বাধীনতা কি ভিত্তিত হৈছিল। বাংলাদেশখনতো এখন পাকিস্তানে আছিল, পূব পাকিস্তান, পশ্চিম পাকিস্তান। তেওঁলোকৰ মাজত বিভাজনৰ এটাই কাৰণ আছিল যে পূব পাকিস্তানৰ যিসকল নাগৰিকে উৰ্দুক তেওঁলোকৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে গণ্য কৰা নাছিল, তেওঁলোকে বঙালীবিলাকৰ বাবে এখন সুকীয়া তেওঁলোকৰ ভাষাটোত তেওঁলোকৰ মান্যতা পোৱাটো বিচাৰিছিল। আপুনি যিখিনি কথা কৈছে বাৰু ভালেই কৈছে, কিন্তু আপোনালৈ মোৰ এটা প্ৰশ্ন আছে। কেব বিপদজনক বুলি আপুনি কিয় ভাবে অসমৰ কাৰণে? আপুনি যিটো কথা ক'লে যে কেব কিয় অসমৰ বিপদজনক, মই কওঁ যে 1971ৰ পিছত যিসকল বিদেশী আহিছিল যিসকল নাগৰিক আহিছিল তেওঁলোক প্ৰকৃততে বিদেশী, কাৰণ তেতিয়া বাংলাদেশৰ চিভিল ৱাৰ শেষ হ'ল। তেওঁলোকৰ তাৰপিছত ভাৰতবৰ্ষৰ চৰকাৰে এটা ব্যৱস্থা কৰিছে, যিসকল বাংলাদেশৰ নাগৰিক হিন্দু হয় বা মুছলিমৰ বাদে বেলেগ কমিউনিটিৰ হয় তেওঁলোকক ভাৰতবৰ্ষৰ নাগৰিকত্ব দিয়াৰ কথা তেওঁলোকে চিন্তা চৰ্চা কৰিছে। মোৰ এটা প্ৰশ্ন, বাংলাদেশৰ চিভিল ৱাৰ 1971তে শেষ হ'ল, তাৰপিছত আপোনালোকে কিয় তেওঁলোকে ভাষাৰ ভিত্তিত তেওঁলোকে এখন দেশ বিচাৰিছিল, তেওঁলোকে এখন দেশ পালে, তাৰপিছত কিয় আপোনালোকে কৰি আছে যে তেওঁলোক নিৰ্যাতিত, তেওঁলোকে সমস্যাত ভুগি আছে, তেওঁলোকৰ সমস্যা হিচাপে আপোনালোকে কিয় ভাবিছে? মোৰ সেইটো তেওঁলোকৰ প্ৰতি পোনপটীয়া প্ৰশ্ন। দ্বিতীয় কথাটো হ'ল বিজেপিয়ে ভোট বেংকৰ স্বাৰ্থত মানে এটা কাষ্ট হিন্দুৰ ওপৰত এটা পলিটিক্স কৰিব বিচাৰে তেওঁলোকে। তাৰ ফলত তেওঁলোকে অসমীয়া জাতীয় সত্তাটো ধ্বংস কৰি পেলাব বিচাৰে। 3 নম্বৰ কথাটো হ'ল কি, যি বঙালীভাষী তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। তেওঁলোক বঙালীভাষী হ'লেও তেওঁলোক মোৰ মাতৃভাষাৰ মানুহ নহ'লেও তেওঁলোকৰ প্ৰতি মই শ্ৰদ্ধা কৰোঁ। প্ৰথম কথা হ'ল যি বাংলাভাষীয়ে নিজৰ মাতৃভাষাৰ কাৰণে পাকিস্তান বিভাজন কৰি দিব পাৰিছিল, দুখন দেশ বঙালী ভাষাৰ ভিত্তিত এখন দেশ বিভাজন কৰিব বিচাৰিছিল, সেইবিলাক মানুহে আহি ভাৰতবৰ্ষত যদি বিদেশী মানুহে আহি অসমত খুপতি পাতি তেওঁলোকে অসমীয়া ভাষাক যে ধ্বংস কৰি নিদিব বা তেওঁলোকৰ বঙালী ভাষাৰ বাবে বেলেগ এটা ব্যৱস্থা যে কৰিব নিবিচাৰিব, তাৰ কি মানে আছে? আপুনিতো এইটো কথা বুজি পাইছেই। ঠিকে আছে বাৰু, মোক আৰু এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন। কেবক যে ধৰ্মীয়কৰণ কৰা হৈছে তাৰ বিষয়ে আপুনি কি ক'ব? চাওক, আপুনি যিটো কথা কৈছে ধৰ্মীয় মেৰুকৰণ, আপুনি জানে যে ভাৰতবৰ্ষ এখন ছেকুলাৰ কাণ্ট্ৰি, ধৰ্ম নিৰপেক্ষ কাণ্ট্ৰি। আমাৰ দেশত যদিও বিবিধ ধৰ্ম আছে, হিন্দু, মুছলিম, খ্ৰীষ্টান, তেওঁলোকৰ নিজা নিজা ধৰ্মীয় উপাসনাৰ অধিকাৰ আছে, তেওঁলোকৰ ধৰ্মীয়ভাৱে চলাৰ অধিকাৰ আছে। তেওঁলোকে যাক প্ৰাৰ্থনা কৰিলে তেওঁলোকে সন্তুষ্ট ল'বে, তাক তেওঁলোকে প্ৰাৰ্থনা কৰাৰ অধিকাৰ আছে। কিন্তু আমাৰ দেশ হিচাপে আমাৰ কোনো ধৰ্ম নাই, ভাৰতবৰ্ষৰ কোনো ধৰ্ম নাই। আপুনি বুজি পালেনে? ভাৰতবৰ্ষৰ কোনো ধৰ্ম নাই। দ্বিতীয় কথাটো হ'ল আমাৰ যিটো কাষ্ট হিন্দুসকলক বাংলাদেশৰ পৰা অহা হিন্দু, খ্ৰীষ্টান, বুদ্ধ তেওঁলোকে কৰিছে, কিন্তু মেইনলি হিন্দু। বাংলাদেশত মেইনলি হিন্দুৱে থাকে, খ্ৰীষ্টান বুদ্ধ ইমান নাই। মেইন কথা হ'ল হিন্দুসকলে বাংলাদেশৰ পৰা যিটো বঙালীভাষী যিসকল হিন্দুসকলক অসমত আনিবলৈ বিচৰা হৈছে, তাৰ ফলত কি আমাৰ লিংগুইষ্টিক আমাৰ যিটো ট্ৰেণ্ড সেইটো চেঞ্জ হৈ যাব। যিটো অসম একৰ্ডত কোৱা হৈছিল যে আসাম একৰ্ডত ক্লজ 6ত এটা কথা কোৱা হৈছে, আপুনি পঢ়িলে গম পাব যে অসমৰ কালচাৰ, সংস্কৃতি আৰু ধৰ্মক তেওঁলোকে ৰক্ষা কৰিব। অসম একৰ্ডক সেইটো কথা কোৱা হৈছিল।
প্ৰিভিয়াছ বিজেপি চৰকাৰখনে সেইটোহে গুৰুত্ব দিব লাগিছিল অসমৰ সংস্কৃতি কালচাৰ এইবোৰৰ ওপৰত গুৰুত্ব দিব লাগিছিল তেওঁলোকে বিদেশীৰ ওপৰত ইমান কিয় মৰি আছে ভাৰতীয় নাগৰিকসকলৰ ওপৰত তেওঁলোকৰ ইণ্টাৰেষ্ট নাই বিদেশীৰ ওপৰত তেওঁলোকে মৰি আছে আৰু দ্বিতীয় কথাটো আপুনি চাব যিটো আমাৰ যিটো ধৰ্মীয়ভাৱে যিটো আমাৰ মেৰুকৰণৰ পলিটিক্স আমাক যেন বহুত দূৰলৈ উন্নতিৰ বাবে আমাক বহুত দূৰলৈ লৈ যাব এতিয়া আপুনি ভাবক এজন মানুহ জীয়াই থাকিবৰ কাৰণে কি প্ৰয়োজন খাদ্য বস্ত্ৰ বাসস্থান তাৰ লগত তেওঁ কি প্ৰয়োজন শিক্ষা প্ৰয়োজন স্বাস্থ্য প্ৰয়োজন তেওঁলোকৰ ভাল এটা গুণগত জীৱন যাপনৰ অধিকাৰ আছে তেওঁলোকৰ এটা চাকৰি পোৱাৰ অধিকাৰ আছে ব্যৱসায় কৰাৰ অধিকাৰ আছে এইবোৰ অধিকাৰ আছে আমাক যেন এই ধৰ্মীয় দিশটোৱে বা আমাক এটা ধৰ্মীয়ভাৱে মেনিপুলেট কৰি আমাক ধৰ্মীয়ভাৱে আমাক উন্নত কৰি পেলাই যে আমাৰ এই যে আমাৰ দিশবিলাক যে আমাৰ বাকী যিবিলাক ডেভেলপমেণ্ট হ'ব লগা দিশবিলাকৰ বাবে চৰকাৰে আমাৰ পৰা আঁতৰাই লৈ গৈছে তেনেকুৱা যেন এটা ধাৰণা হয় যে ভাৰতবৰ্ষত যেন ভোট দুটা বিভাজনত হ'ব হিন্দুৱে হিন্দুক ভোট দিব মুছলিমে মুছলিমক ভোট দিব এই চিন্তাধাৰাটোৱে ভাৰতবৰ্ষৰ ভৱিষ্যতত এখন উন্নত বা উন্নয়নকামী দেশ হিচাপে পৰিচিত নকৰিব এখন পাকিস্তান টাইপৰ এখন দেশলৈ পৰ্যবেক্ষিত কৰিব যিখন দেশত ধৰ্মভিত্তিত ভোট দিয়া হয় ধৰ্মভিত্তিত মানুহক হত্যা কৰা হয় ধৰ্মভিত্তিত মানুহক ভাল পোৱা হয় ধৰ্মভিত্তিত মানুহক সন্মান কৰা হয় এই তেনেকুৱা ধৰণৰ সংস্কৃতি মই এজন ভাৰতীয় নাগৰিক হিচাপে এটলিষ্ট নিবিচাৰোঁ আপুনি এজন হিন্দু হিচাপে আপোনাৰ ধৰ্মীয় দৃষ্টিভংগী কি চাওক যদি আপুনি মোক কৈছে যে মই এজন ক্লাছ হিন্দু মানুহ হিচাপে মোৰ ধৰ্মীয় দৃষ্টিভংগী কি চাওক মই ধৰ্ম বস্তুটো লিবাৰেলাইজ বুলি ভাবোঁ লিবাৰেল যে মোৰ লিবাৰেলি ধৰ্মটো আমাৰ ধৰ্মক কেতিয়া কনজাৰ্ভেটিভ বুলি নাভাবোঁ আপুনি চাওক 18শ শতিকাৰ ধৰ্ম আৰু 21 শতিকাৰ ধৰ্মীয় যিটো 18শ শতিকাৰ যিটো ধৰ্মীয় গ্ৰোথ আৰু 21 শতিকাৰ ধৰ্মীয় গ্ৰোথটো বহুত বেলেগ ধৰণৰ কাৰণ আমি 18শ শতিকাত আমি চন্দ্ৰক আমি এজন ভগৱান বুলি মানিছিলোঁ ভগৱান হিচাপে গণ্য কৰিছিলোঁ আমি এতিয়া ভগৱানক চন্দ্ৰকেইটাত ভগৱান হিচাপে নামানো কাৰণ মানুহে তাত গৈ পেলাই চন্দ্ৰত প্ৰদাপন কৰিছে তাত মানুহে বিভিন্ন ধৰণৰ বিজ্ঞানে বিভিন্ন জয়তাৰ সময়ত আমি ধৰ্মীয় বস্তুটো তেনেকুৱা ধৰণৰকৈ নাভাবোঁ আৰু এটা বস্তু চাওক ধৰ্ম সদায় কনজাৰ্ভেটিভ হয় লিবাৰেল হয় এতিয়া যেনেকৈ শংকৰদেৱে যিটো সময়ত তেওঁ জন্মগ্ৰহণ কৰিছিল সেইটো সময়ত অসমীয়া সমাজখন কেনেকুৱা আছে অসমীয়া সমাজখন অভাৱে জৰ্জৰিত এখন সমাজ আছিল অন্ধবিশ্বাসেৰ দ্বাৰা জৰ্জৰিত এখন সমাজ আছিল বেলেগ বেলেগ কমিউনিটি অসমীয়া জাতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে সাধাৰণ যিসকল অসমীয়া আছে তেওঁলোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে ধৰ্মীয়ভাৱে তেওঁলোকক মিছগাইড কৰাইছিল তেওঁলোকক অন্ধবিশ্বাসৰ কবলত পেলোৱা হৈছিল কিছুমানে তাৰ লাভালাভ পাইছিল কিন্তু শংকৰদেৱে আহি পেলাই কি কৰিলে যে জ্ঞানৰ চাবিটো খুলি দিলে ধৰ্ম সদায় তেনেকুৱা হ'ব লাগে যে জ্ঞানৰ চাবিটো খুলি দিয়ে যে মানুহক অজ্ঞানৰ পৰা পোহৰলৈ নিয়াটোৱে হ'ল আন্ধাৰৰ পৰা পোহৰলৈ নিয়াটো অজ্ঞানৰ পৰা জ্ঞানলৈ নিয়াটোৱে হ'ল ধৰ্ম হ'ব লাগে মোৰ ধৰ্ম বস্তুটো এনেকুৱা হ'ব নালাগে অন্ধবিশ্বাস হ'ব নালাগে ধৰ্মত এটা কথা আছে ধৰ্মত আমি ইউনিটিটো আমাৰ এটা ফেক্টৰ হয় আমি সকলো সমাজখন সংগঠিত হ'ব লাগিব সমাজ একত্ৰিত হ'ব লাগিব সমাজ একত্ৰিত সংগঠিত এই মানুহবোৰ চব একগোট হওঁতে আমাৰ এইটো চাব লাগিব যে সমাজ সংগঠন হওঁতে আমি কাৰোবাক ডিছক্ৰিমিনেট কৰিব নহ'ব কাৰোবাক আমি লাঞ্ছিত বঞ্চিত শোষিত কৰিব নহ'ব যে সমাজ আমাৰ হিন্দু সমাজখন সংগঠিত হ'ব লাগিব বা অসমীয়া সমাজখন সংগঠিত হ'ব লাগিব মানে এইটো নহয় যে কাৰোবাক জলাঞ্জলি দিব লাগিব কাৰোবাক বলি দিব লাগিব কাৰোবাক বলি প্ৰথা সজাইহে আমাৰ হিন্দু সমাজ গঢ়লৈ উঠিব অসমীয়া সমাজ গঢ়লৈ উঠিব তেনেকুৱা ধৰণৰ দৃষ্টিভংগী বিশ্বাসী নহয় ডিপজিটি আপুনি এইটো কথা চালে গম পাব যে প্ৰত্যেকৰ ব্যক্তি মানদণ্ড থাকে আমাৰ সংবিধানেও কৈছে যে আমি ছুভেৰেণ্টি এণ্ড ইণ্টিগ্ৰিটি অফ আমি নেশ্যনক আমি শ্ৰদ্ধা কৰিব লাগে আমি ৰাষ্ট্ৰ একতাৰ বাবে যুঁজিব লাগে কিন্তু আমাৰ তাৰ লগতে কোৱা হৈছে ডিগনিটি অফ ইণ্ডিভিজুৱেলৰ কথা কৈছে ব্যক্তিৰ শ্ৰদ্ধা ব্যক্তি আত্মসন্মানো সুদৃঢ় কৰিবলৈ আমাৰ সংবিধানত কোৱা হৈছে আপুনি সেই কথাখিনি চালেই গম পাব যে আমি এখন ভাৰতবৰ্ষৰ হিচাপে আপোনাৰ ধৰ্মটো আপুনি কেনেকুৱা হিচাপত আপুনি ভগৱান আপুনি কেনেকুৱা হিচাপে মানিলে আপোনাৰ আপুনি সুখ পায় বা শান্তি পায় ভগৱানক কেনেকুৱা আপোনাৰ সেইটো নিজৰ ব্যক্তিগত কথা কিন্তু সেইটো আপোনাক আনক ফ'ৰ্চ কৰিব নালাগে যে আপুনি তই এনেকুৱা ধৰণেহে কৰিব লাগিব বা আমি এটা গ্ৰুপিং হ'ম যে গ্ৰুপিং হৈ পেলাই বেলেগ এটা ধৰ্মীয় মানুহক আমি অন্যায় কৰিম বা তেওঁলোকক আমি ফ'ৰ্চ কৰিম বা তেওঁলোকক আমি ডমিনেট কৰিম তেনেকুৱা ধৰণৰ মানদণ্ড কেতিয়াও ভাল হয় এই বস্তুবোৰে আমাক উন্নতিৰ পৰা বহুত মাইল দূৰলৈ লৈ গৈছে তাৰ ফলত কি হৈছে এতিয়া বিজেপি কি হৈছে হিন্দু ধৰ্মৰ ওপৰত পলিটিক্স কৰিব লৈছে তেওঁলোকৰ বাবে উন্নতি একো ফেক্টৰ নহয় তেওঁলোকৰ ভাৰতবৰ্ষৰ জবলেছ গ্ৰোথ কোনো যুৱ প্ৰজন্ম জবৰ ওপৰত তেওঁলোকে ইম্পৰ্টেণ্ট নিদিয়ে সৰু ব্যৱসায়ৰ ওপৰত ইম্পৰ্টেণ্ট নিদিয়ে MSME চেক্টৰত তেওঁলোকে গ্ৰোথ নকৰে সাধাৰণ মানুহৰ ষ্টাৰ্টআপৰ ওপৰত তেওঁলোকে ইম্পৰ্টেণ্ট নিদিয়ে তেওঁলোকে কি সাধাৰণ পুঁজিপতি স্বাৰ্থত তেওঁলোকে সদায় কাম কৰি আহিছে আমাৰ এই ধৰ্মীয়ভাৱে যে আমি এনেকুৱা ধৰণৰকৈ সোমাই থাকোঁ ঠেক গণ্ডিৰ মাজে সোমাই থাকোঁ আমাৰ মোৰ কোনোবা কোঠাল ভাঙি খাব তাৰ ফলত কাৰ লোকচান হ'ব অসমীয়া হিচাপে আমাৰ লোকচান হ'ব এজ এ হিন্দু হিচাপে আমাৰ লোকচান হ'ব আমাৰ ধৰ্মটো সদায় লিবাৰেল হ'ব লাগে ধন্যবাদ অংকুৰনাথ আপোনাৰ এই বিষয়ে মন্তব্য দাঙি ধৰাৰ বাবে খুবেই ধন্যবাদ আৰু ৰাইজে হয়তো এই ভিডিঅ'টো চাই কিছু লাভালাভ হ'ব বুলি মই আশা ৰাখিলোঁ আৰু ভিডিঅ' যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিব ৰ'ব ৰাইজ আৰু এটা মানুহটো চিনাকি কৰিব পাহৰিয়ে গৈছিলোঁ
এইটো আমাৰ কেমেৰামেন আৰু আমাৰ বিলেনটো অলপ ঝুকি যা আমাৰ লেভেলত আহিছে হেৰি কি কয় এইটো আমাৰ চিনি পাইছে হয়তো চবেই বিলেন আমাৰ আৰু বদলা পাৰ্ট 2 কাম চলি আছে ই তাত বঢ়িয়া এক্টিং কৰিব এবাৰ পুৰা ফালি দিব সকলোৱে চাব কিবা অলপ কৈ দিয়া তুমি শ্বুটিংটো চলি আছে আৰু বদলা পাৰ্ট 2টো ভাল হ'ব একশ্যনো ভাল হ'ব ধামাকা হ'ব ভাল লাগিব চাই কিনি আৰু এইটো ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ লাভ ইউ